ক'ত গৈছিলি নহয় এনেই মই ফটো দুখনত মাৰিবলৈ ওপৰলৈ গৈছিলোঁ এইকেইদিনত যোৱাৰ কথা ভবা নাই তথাপি চাওঁচোন এই বানপানী কমিছে নাই এইফালে কাজিৰঙাত খুলিছে এতিয়া হেৰি খুলিছে গাড়ী যাবলৈ দিছে তাকে এতিয়া কৰোণা বানপানী গোটেইখন মিলি বেবেইবাং হৈ পৰিছেগৈ আৰু তাকে এনেকুৱা টেনশ্যন হৈছে মোক লৈ পেলাই মানে ক'তো যাবলৈ এতিয়া তাকে চিন্তা কৰিবলগীয়া হৈছে মানে কথাবোৰ হ'ল অকণমান দেৰি কোৱা এই আজি মানে কিবা দিনত নুখুলে শুনিছিলে তাৰপৰা আমাৰ মানে কিবা এই ফোন এটা আহিলে মোৰ মোবাইলটো মানে চাইলেণ্ট হৈ থকা নাছিলে ফোনটো বাজি গ'ল যে সি সাৰ পাই থাকিলে আজি সোনকালে খোলে অঁ হ'ব দে মই ৰাখোঁ মানে হেৰি কৰিম এই ভাত আজি সোনকালে বনাওঁ বুলি ভাবিছোঁ মোৰ শুই থাকোঁতেই কিশোৰদা নাই যে নহ'লে মোৰ দিগদাৰ হৈ যায় মোৰ ৰাখিবলৈ কিশোৰদা থাকিলে প্ৰব্লেম নাই হ'ব দে 6টামান বাজিলেই 6টা বাজি গ'লেই ভাত বনাওঁ দিব মানে আকৌ উঠি যাবলৈ হ'লে শেষ আৰু ভাত বনোৱা ওচৰত নাপাবগৈ হ'ব দে চাউলটো খোৱা মানে চাউলটো নাই কি চাউল নাই এতিয়া নহ'ব নহ'ব কিয় দিনত নক'লা দাদা নাই মই এতিয়া কেনেকৈ আনিম মই পাহৰিলোঁ ক'বলৈ যোৱা নহয় তলৰ দোকানখন পালোঁ আগে এতিয়া মই নাযাওঁ এই ৰাম এতিয়া নাযাওঁ মানে যোৱা না তলৰ দোকানখন এইখিনিতে পাবাই দেখোন ভয় লাগিব এতিয়া নাযাওঁ মানে খাওঁ আজি ভাত নাই মানে খাওঁ চাবা তেতিয়াহ'লে মই লৈ আহোঁগৈ হ'ব আৰু মোকো চাবা আকৌ অঁ Bye. Bye.
ক'ত গৈছিলি ইমান দেৰি দিলে? কিয় মই বন্ধুৰ আহিলোঁ কিমান দেৰি হ'ল বহুত দেৰি হ'ল নেকি